মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটি নতুন পাঠ আমি আলোচনা কৰিম। কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে মোক আগতে কৈছিল যে ৰিজু ভাৰতী নামৰ কিতাপখনৰ পাঠকেইটা পঢ়াই দিব লাগে, কিন্তু মোৰ হাতত এই কিতাপখন নাছিলে। এগৰাকী ছাত্ৰী নলবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নিশিতা কলিতা নামৰ, তেওঁ মোক হোৱাটছএপ নম্বৰত সেই কিতাপখনৰ পাঠকেইটা ফটো মাৰি দিছিলে। তো আজি কেইদিনমান মই পাঠকেইটা চাই পেলাই আজি এই লেচনটো তাৰ পৰা আগবঢ়াব বিচাৰিছোঁ। গতিকে আমাৰ প্ৰথম লেচনটো আছে সুভাষিতানী, আৰু ৰিজু ভাৰতী কিতাপখন তোমালোকে যিসকলে আছে তেওঁলোকৰ কাৰণে সকলোৰে কাৰণে সুবিধা হ'ব। পাঠটোৰ পৰা তোমালোকে কিছু কথা জানিব পাৰিবা। অসমীয়া বিষয়ৰ পাঠ্যপুথিত যি ঐচ্ছিক এটা তাৰ ভিতৰতে ভাগ এটা থাকে, সেই ভাগটোত 25 নম্বৰ এই কিতাপখনৰ পৰা আহে। সংস্কৃত থকা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয়, কিন্তু সংস্কৃত নথকা ছাত্ৰ ছাত্ৰীৰ বিষয়টো এই পাঠটো বাছি লৈছে। গতিকে সেই সকলোৰে কাৰণে মই এই পাঠটি আজি আগবঢ়াইছোঁ। এই পাঠত প্ৰথম পাঠটি হৈছে সুভাষিতানী। আমি আগতেই পাইছোঁ সুভাষিতৰ বিষয়ে, চোৱা কিতাপতে দিয়া আছে। সুভাষিত শব্দটো সু আৰু ভাষিত এই দুটা শব্দ লগ লাগি সম্পন্ন হৈছে। সুৰ অৰ্থ হ'ল সুন্দৰ, মধুৰ আদি। ভাষিত শব্দৰ অৰ্থ হ'ল বচন। গতিকে সুভাষিত মানে হ'ল সুন্দৰ বচন। প্ৰস্তুত পাঠটিত সংস্কৃত সাহিত্যত থকা 6টা সুভাষিত দিয়া হৈছে। শ্লোককেইটিত কেতবোৰ আধ্যাত্মিক সত্য, নৈতিক আদৰ্শ, লোকস্বভাৱ আদি উল্লেখ কৰা হৈছে। গতিকে এতিয়া আমি সুভাষিত কেইটা চাওঁ কি আছে। প্ৰথমটো চোৱা, পৃথিব্যাম ত্ৰীণি ৰত্নানি জলমন্নম সুভাষিতম মূঢ়ৈ পাষাণখণ্ডেষু ৰত্নসংজ্ঞা বিধীয়তে। ইয়াতে কি কৈছে চোৱা, পৃথিব্যাম ত্ৰীণি ৰত্নানি। পৃথিব্যাম পৃথিৱী শব্দৰ সপ্তমী একবচনত হৈছে, অৰ্থাৎ পৃথিৱীত থকা ত্ৰীণি ৰত্নানি তিনিটা ৰত্ন হৈছে, তিনিবিধ ৰত্ন হৈছে জলম অন্নম সুভাষিতম, অৰ্থাৎ জল, অন্ন আৰু সুভাষিত। এই তিনিটা হৈছে পৃথিৱীত থকা ৰত্ন। ৰত্ন মানে যিটো অতি মূল্যৱান বস্তু, সাগৰত থাকে ৰত্ন, মণি, মুকুতা বুলি আমি যিটো কওঁ। গতিকে প্ৰথম শাৰীটোত সেইটো কৈছে। দ্বিতীয় শাৰীটোত চোৱা, মূঢ়ৈ পাষাণখণ্ডেষু, অৰ্থাৎ পাষাণখণ্ডেষু মানে পাষাণখণ্ড মানে পাথৰৰ টুকুৰা, শিল, এনেকুৱা এই টুকুৰাবোৰত মূঢ়ৈ মানে মূৰ্খসকলৰ দ্বাৰা, তৃতীয়া বিভক্তি হৈ আছে বহুবচন, মূৰ্খসকলৰ দ্বাৰা পাথৰৰ টুকুৰাবোৰত কি দিয়া হৈছে, ৰত্নসংজ্ঞা বিধীয়তে, ৰত্নৰ সংজ্ঞা দিয়া হৈছে। আচলতে কি কৈছে, পৃথিৱীৰ তিনিটা ৰত্ন হৈছে আচলতে জল, অন্ন আৰু সুভাষিত। এইকেইটা নহ'লে প্ৰাণী, অৰ্থাৎ বিশেষকৈ জল, অন্নটো সকলোকে লাগিবই। সুভাষিতটো আমাৰ মনুষ্যৰ কাৰণে, মানুহৰ কাৰণে সুভাষিতটো অতি গুৰুত্বপূৰ্ণ। সুন্দৰ বচন, কথা বতৰা নহ'লে মানুহ, আমি যিটো মানৱ বুলি কওঁ, মনুষ্য বুলি কওঁ, সেই মনুষ্যত্ব মানুহৰ সেই সুন্দৰ কথা বতৰাতহে প্ৰকাশ পায়। গতিকে এইকেইটাহে ৰত্নস্বৰূপ। আনহাতে মূৰ্খসকলে সেই পাথৰৰ টুকুৰাবোৰকে ৰত্ন বুলি কৈছে। গতিকে অৰ্থটো এনেকুৱা ধৰণৰ হ'ব, পৃথিৱীত তিনিটা বা তিনিবিধ ৰত্ন আছে, সেয়া হৈছে জল, অন্ন আৰু সুভাষিত। মূৰ্খসকলৰ দ্বাৰাহে পাথৰৰ টুকুৰাবোৰত ৰত্নৰ সংজ্ঞা দিয়া হৈছে। তাৰ পিছৰ শ্লোকটো চাওঁ, ৰবি সন্নিধি মাত্ৰেণ সূৰ্যকান্তম প্ৰকাশয়েত গুৰু সন্নিধি মাত্ৰেণ শিষ্য জ্ঞানম প্ৰকাশয়েত। কি কৈছে চোৱা, ৰবি সন্নিধি মাত্ৰেণ। ৰবি মানে আমি জানো সূৰ্য। সন্নিধি মানে সান্নিধ্য পোৱা, যিটো কাষত থকা, ওচৰ চাপিলে যিটো পায়, সেই সান্নিধ্য মাত্ৰেই, সান্নিধ্যৰ ফলতে কি হয়, সূৰ্যকান্তম প্ৰকাশত। সূৰ্যকান্ত মানে সূৰ্যকান্ত মানে সূৰ্যৰ, কান্ত মানে হ'ল পোহৰ, এনেকুৱা ধৰণৰ। কিন্তু সূৰ্যকান্ত এবিধ মণিও হয়। সেই মণি সূৰ্যৰ পোহৰ পালে কি হয়, অধিক প্ৰকাশিত হয়, জিলিকি উঠে। ঠিক সেইদৰে গুৰু সন্নিধি মাত্ৰেই গুৰুৰ সান্নিধ্য মাত্ৰেই কি হয়, শিষ্য জ্ঞানম প্ৰকাশিত, শিষ্যৰ যি জ্ঞান সেয়া প্ৰকাশিত হয়। সকলোৰে ভিতৰত জ্ঞান আছে লুকাই, কিন্তু সেই জ্ঞান বিচাৰি অনাজনে, যিয়ে সেই জ্ঞান লুকাই থকা জ্ঞান বিচাৰি আনে, তেওঁই গুৰু। গতিকে সেই গুৰুৰ সন্নিধি পোৱা মানে শিষ্যৰ সেই জ্ঞান প্ৰকাশিত হয়, জিলিকি উঠে। এইটোৱে হৈছে অৰ্থ। অৰ্থাৎ সূৰ্যৰ সান্নিধ্য মাত্ৰেই সূৰ্যকান্ত নামৰ মণি প্ৰকাশিত হয়, আৰু গুৰুৰ সান্নিধ্য মাত্ৰেই শিষ্যৰ জ্ঞান প্ৰকাশিত হয়। তাৰ পিছৰটো চোৱা, প্ৰাৰভ্যতে ন খলু বিঘ্ন হৈন নিচৈ প্ৰাৰভ্য বিঘ্ন বিহতা বিৰমন্তি মধ্যা বিঘ্নৈ পুনঃ পুনৰপি প্ৰতিহন্যমানাঃ প্ৰাৰভ্য চ উত্তম জনাঃ ন পৰিত্যজন্তি। এতিয়া চোৱা, প্ৰাৰভ্যতে ন খলু বিঘ্ন হৈন নিচৈ। নিচৈ মানে নিচ, যিসকল হীন বা দুৰ্বল ব্যক্তি, যিসকল নিচ বুলি কোৱা হয়। ইয়াত কেটেগৰী কৰিছে, ভাগ কৰিছে তিনিটা, উত্তম, মধ্যম আৰু শেষৰটো
যিটো নিজ বুলি কোৱা হৈছে তেওঁলোকে কি কৰে প্ৰাৰভ্যতে ন খলু বিঘ্ন ভয়েন মানে বিঘিনীৰ ভয়ত তেওঁলোকে কি কৰে প্ৰাৰভ্যতে ন অৰ্থাৎ আৰম্ভ নকৰে প্ৰাৰভ্য মানে আৰম্ভ কৰা অৰ্থাৎ নিজ ব্যক্তিসকলে দুৰ্বল বা হীন ব্যক্তিসকলে বিঘিনীৰ ভয়তে কাম আৰম্ভ নকৰে প্ৰাৰভ্য বিঘ্ন বিহতা বিৰমন্তি মধ্য আৰু মধ্যসকলে যিসকল নিচতকৈ অলপ উন্নত মধ্যসকল তেওঁলোকে কি কৰে আৰম্ভ কৰে প্ৰাৰভ্য কিন্তু বিঘ্ন বিহতা বিৰমন্তি বিঘিনীৰ ভয়ত মাজতে কি হয় এৰি দিয়ে অৰ্থাৎ নিচসকলে কামটো আৰম্ভই নকৰে ভয়তে বিঘিনীৰ ভয়ত বাধা বিঘিনী আহিব পাৰে বিভিন্ন ধৰণৰ আৰু যিসকল মধ্যম তেওঁলোকে কামটো আৰম্ভ কৰে কিন্তু বাধা বিঘিনী পায় তেওঁলোকে কামটো আধাতে এৰি দিয়ে শেষত চোৱা বিঘ্নৈ পুনঃ পুনৰপি প্ৰতিহন্যমানা বিঘ্নৈ অৰ্থাৎ বিঘিনীৰ দ্বাৰা পুনঃ মানে বাৰে বাৰে প্ৰতিহন্য মানে যি বাধা প্ৰাপ্ত হয় তৎসত্ত্বেও কি কৰে প্ৰাৰভ্য যিসকলে আৰম্ভ কৰে উত্তম সকলে আৰম্ভ কৰাৰ পিছত বিঘিনীয়ে বাৰে বাৰে বাধা দিয়াৰ ফলতো কি কৰে ন পৰিত্যজ্যন্তি মানে পৰিত্যাগ কৰা অৰ্থাৎ উত্তম সকলে কামটো আৰম্ভ কৰাৰ পিছত বাৰে বাৰে বাধা বিঘিনী আহিলেও তেওঁলোকে কামটো পৰিত্যাগ নকৰে গতিকে অৰ্থটো এনেকুৱা ধৰণৰ হ'ব হীন বা দুৰ্বল ব্যক্তিৰ দ্বাৰা বিঘিনীৰ ভয়ত কাম আৰম্ভ কৰা নহয় আনহাতে মধ্যম সকলে কামটো আৰম্ভ কৰি বাধা বিঘিনীৰ বাবে এৰি দিয়ে কিন্তু উত্তম পুৰুষসকলে বাৰে বাৰে বিঘিনী পালেও কামটো পৰিত্যাগ নকৰে এতিয়া 4 নম্বৰ শ্লোকটো চোৱা বৃচ্চিকস্য বিষম পুচ্ছম মক্ষিকায়াঃ বিষম শিৰঃ তক্ষকস্য বিষম দন্তম সৰ্বাঙ্গম দুৰ্জনস্য চ ইয়াত চোৱা এইটো শ্লোকত বৃচ্চিক আমি চিনি পাওঁ বৃচ্চিক যিটো এটা মকৰাৰ নিচিনা এটা সকলোৱে দেখিছে এডাল নেজ থাকে এই বৃশ্চিকস্য বিষম পুচ্ছম পুচ্ছ মানে নেজ অৰ্থাৎ বৃশ্চিকৰ বিষ ক'ত থাকে নেজত থাকে মক্ষিকায়াঃ বিষম শিৰম মক্ষিকা মৌমাখিৰ বিষ ক'ত থাকে শিৰত থাকে তক্ষকস্য বিষম দন্তম তক্ষকৰ বিষ ক'ত থাকে দাঁতত তক্ষক মানে হৈছে এবিধ সাপ পুৰাণত উল্লেখ থকা এবিধ সাপ সেই সাপৰ বিষ থাকে দাঁতত আমি জানো যে সাপৰ বিষ আচলতে দাঁতত থাকে সৰ্বাঙ্গম দুৰ্জনস্য চ আৰু দুৰ্জনৰ বিষ ক'ত থাকে সৰ্বাঙ্গম সকলো অংগতে শৰীৰৰ সকলো অংগতে দুৰ্জন ব্যক্তিৰ বিষ থাকে অৰ্থাৎ বৃশ্চিকৰ বিষ থাকে নেজত মৌমাখিৰ বিষ থাকে শিৰত আৰু সাপৰ বিষ থাকে দাঁতত আৰু দুৰ্জনৰ সকলো অংগতেই বিষ থাকে গতিকে এই কথা আমি জানি ল'ব লাগে দুৰ্জন যিসকল দুষ্ট প্ৰকৃতিৰ লোক তেওঁলোকৰ গোটেই অংগতেই বিষ থকা বুলি কৈছে অৰ্থাৎ সকলোতকৈ ভয়ানক বা ভয়াৱহ হৈছে দুৰ্জনসকল বাকীবিলাকতকৈও বেছি ভয়ানক এই কথাটোৱে বুজাব বিচাৰিছে শ্লোকটোৰ জৰিয়তে তাৰপিছত 5 নম্বৰ শ্লোকটো চোৱা সত্যেন লোকম জয়তি দানৰ্জয়তি দীনতাম গুৰুন শুশ্ৰূষয়া জিয়াদ ধনুষা এব শাস্ত্ৰবান সত্যেন লোকম জয়তি কি কৈছে সত্যেন অৰ্থাৎ সত্যৰ দ্বাৰা লোকম জয়তি লোক মানে জগত পৃথিৱী অৰ্থাৎ জগত জয় কৰিব পাৰি দানৰ্জয়তি দীনতাম দানৰ দ্বাৰা দান কৰিলে কি হয় দৰিদ্ৰতা জয় কৰিব দীনতা মানে যিসকল দৰিদ্ৰ দুখীয়াসকলক দানৰ দ্বাৰা জয় কৰিব পাৰি তাৰপিছত গুৰুন শুশ্ৰূষয়া জিয়াত আৰু গুৰুসকলক শুশ্ৰূষাৰ দ্বাৰা জয় কৰিব পাৰি গুৰুৰ সেৱা যিটো কয় অতি মহৎ গুৰুৰ সেৱা দ্বাৰাহে গুৰুক জয় কৰিব পাৰি গুৰুৰ মন জয় কৰিব পাৰি আৰু কি কৈছে শত্ৰুসকলক শাস্ত্ৰবান মানে শত্ৰুসকলক ধনুষা মানে ধনুৰ দ্বাৰা জয় কৰিব পাৰি এই কথাখিনি ইয়াত কৈছে অৰ্থাৎ সত্যৰ দ্বাৰা জগত জয় কৰিব পাৰি দানৰ দ্বাৰা দৰিদ্ৰতা জয় কৰিব পাৰি গুৰুসকলক শুশ্ৰূষাৰ দ্বাৰা জয় কৰিব পাৰি আৰু শত্ৰুসকলক ধনুৰ দ্বাৰা জয় কৰিব পাৰি অৰ্থাৎ ধনুবিদ্যাৰ দ্বাৰা শত্ৰুক পৰাজিত কৰিব পাৰি শেষৰ শ্লোকটো চোৱা 6 নম্বৰ শ্লোক সৰ্বদ্ৰব্যেষু বিদ্যেব দ্ৰব্যম আহুৰনুত্তমম আহাৰ্যত্বাদ অনৰ্ঘ্যত্বাদ অক্ষয়ত্বাচ্চ সৰ্বদা এইটো চোৱা অতি গুৰুত্বপূৰ্ণ শ্লোক কি কৈছে সৰ্বদ্ৰব্যেষু বিদ্যা এব সন্ধি হৈ আছে সকলো দ্ৰব্যৰ ভিতৰত বিদ্যাৰূপী দ্ৰব্য অৰ্থাৎ বিদ্যাই হৈছে সৰ্বোত্তম দ্ৰব্যম আহু অনুত্তমম বুলি কৈছে অনুত্তম মানে আন বেলেগ শ্ৰেষ্ঠ নাই বিদ্যাতকৈ বেলেগ শ্ৰেষ্ঠ নাই গতিকে বিদ্যা আহৰণ কৰাই হৈছে সকলো দ্ৰব্যৰ ভিতৰত শ্ৰেষ্ঠ বিদ্যা তাৰপিছত কি কৈছে চোৱা অহাৰ্য মানে নহাৰ্য যিটো হৰণ কৰিব নোৱাৰি যাক হৰণ কৰিব নোৱাৰি অনৰ্ঘ্য মানে যাৰ কোনো মূল্য নাই অৰ্থাৎ অমূল্য অৰ্থাৎ বিদ্যা কেনেকুৱা অমূল্য বিদ্যাৰ কোনো বেলেগ মূল্য নাই মূল্য দি তাক কিনিব নোৱাৰি অমূল্য বুলি কৈছে আৰু
অক্ষয়ত্বাৎ মানে ক্ষয়, যিটো ক্ষয় নহয়, নাশ নহয়, যি কেতিয়াও নাশ নহয়, অক্ষয় বুলি কৈছে। সৰ্বদা মানে সদায়, অৰ্থাৎ সকলো দ্ৰব্যৰ ভিতৰত বিদ্যাৰূপী দ্ৰব্যই সৰ্বোত্তম, কিয়নো বিদ্যাক কোনেও হৰণ কৰি নিব নোৱাৰে, যাৰ কোনো মূল্য নাই, অৰ্থাৎ যি অমূল্য আৰু যি কেতিয়াও নাশ নহয় বা ক্ষয় নহয়। গতিকে এইখিনি হৈছে শ্লোক কেইটাৰ থুলমূলকৈ অৰ্থখিনি মই কৈ দিছোঁ। কিছুমান শব্দ অৰ্থ তোমালোকৰ পাঠত দিয়া আছে তলত শেষত, আৰু গ্ৰামাটিকেল কিছুমান কথাও দিয়া আছে, চাবা। এতিয়া আমি ইয়াৰ পিছত প্ৰশ্ন উত্তৰখিনি আমি অকণমান অনুশীলনী। তলৰ প্ৰশ্নসমূহৰ উত্তৰ বাক্যত দিয়া, অৰ্থাৎ এটা বাক্যত দিবলৈ গৈছে। চোৱা, পৃথিব্যাম কতি ৰত্নানি, ক নম্বৰ প্ৰশ্ন। পৃথিব্যাম কতি ৰত্নানি, ইয়াত প্ৰশ্ন উঠিছে কতি। কতি সংখ্যাবাচক শব্দ, কিমান, অৰ্থাৎ পৃথিৱীত কিমান ৰত্ন আছে বা কেইটা ৰত্ন আছে। উত্তৰ হ'ব যে পৃথিব্যাম ত্ৰিণী ৰত্নানি, অৰ্থাৎ কতিৰ জেগাত আমি উত্তৰটো বহুৱাইছোঁ, বাকী সকলো প্ৰশ্নৰ সৈতে একেই আছে। তাৰপিছতো চোৱা, মূঢ়ৈ কুত্ৰ ৰত্নসংজ্ঞা বিধীয়তে। মূঢ়ৈ কুত্ৰ, কুত্ৰ শব্দটোৰ ঠাইত আমি উত্তৰটো লিখিম মূঢ়ৈ পাষাণখণ্ডেষু ৰত্নসংজ্ঞা বিধীয়তে, অৰ্থাৎ মূৰ্খসকলৰ দ্বাৰা পাথৰ টুকুৰাত ৰত্নসংজ্ঞা দিয়া হয়। ক'ত দিয়া হয় সুধিছে, পাষাণখণ্ডেষু। কুত্ৰ শিষ্যজ্ঞানম প্ৰকাশয়েত, ক'ত শিষ্যজ্ঞান প্ৰকাশিত হয়। কুত্ৰৰ ঠাইত আমি লিখিম উত্তৰটো গুৰুসন্নিধি মাত্ৰেণ শিষ্যজ্ঞানম প্ৰকাশয়েত। কিমৰ্থম নিচৈ ন প্ৰাৰভ্যতে, কিমৰ্থম কিয় নিচসকলে আৰম্ভ নকৰে। বিঘ্ন ভয়েন নিচৈ ন প্ৰাৰভ্যতে, বিঘ্ন ভয়েন হ'ব। মক্ষিকায়াः বিষম কুত্ৰ তিষ্ঠতি, মক্ষিকায়াः বিষম কুত্ৰৰ জেগাত শিৰে তিষ্ঠতি। সত্যেন কিম জয়তি, সত্যেন লোকম জয়তি, সত্যৰ দ্বাৰা পৃথিৱী জয় কৰিব পাৰি, জগত জয় কৰিব পাৰি। শুশ্ৰূষয়া কিম জয়তি, শুশ্ৰূষয়া গুৰুন জয়তি, শুশ্ৰূষাৰ দ্বাৰা কি জয় কৰিব পাৰি, শুশ্ৰূষাৰ দ্বাৰা গুৰুক জয় কৰিব পাৰি। সৰ্বদ্ৰব্যেষু কিম অনুত্তমম, সকলো দ্ৰব্যৰ ভিতৰত কি অনুত্তমম, অনুত্তম মানে যাৰ তুলনা নাই, যি শ্ৰেষ্ঠ সকলোতকৈ। সৰ্বদ্ৰব্যেষু বিদ্যা এব দ্ৰব্যম অনুত্তমম, বিদ্যাৰূপী দ্ৰব্য হৈছে অনুত্তমম, ইয়াতে বিদ্যা এব দ্ৰব্যম বুলি কোৱা হৈছে অনুত্তমম। ন উত্তমম অৰ্থাৎ অন্য যিটো শ্ৰেষ্ঠ, বেলেগতকৈ যিটো শ্ৰেষ্ঠ সেইটোৱে হৈছে বিদ্যা। তাৰপিছত 2 নম্বৰটো চোৱা, তলত দিয়া পদবোৰ বিভক্তি নিৰ্ণয় কৰা। বিভক্তি তোমালোকে কাৰক বিভক্তি যদি চাইছা তাতে জানিবা, এইখিনি অলপ চাই ল'বা। পাষাণখণ্ডেষু অৰ্থাৎ অধিকৰণে সপ্তমী হ'ব, এইটো আধাৰ হিচাপে লোৱা হৈছে। বিঘ্ন ভয়েন হেতু তৃতীয়া, সত্যেন কৰণে তৃতীয়া, গুৰুন কৰ্মণি দ্বিতীয়া। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিছে, তোমাৰ পাঠটিৰ পৰা বিদ্যাৰ মহত্ব প্ৰকাশ কৰা শ্লোক এফাকি লিখা। গতিকে বিদ্যাৰ মহত্ব প্ৰকাশ কৰা শ্লোক ফাকি হৈছে যিটো অন্তিম শ্লোকটো 6 নম্বৰ শ্লোক। সৰ্বদ্ৰব্যেষু বিদ্যাইব দ্ৰব্যম আহুৰণোত্তমম, আহাৰ্যত্বাদ অনৰ্ঘ্যত্বাদ অক্ষয়ত্বাচ্চ সৰ্বদা, এই শ্লোকটো লিখি দিলেই হ'ব। 4 নম্বৰ চোৱা, তলৰ পদকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা। খলু, খলু মানে হৈছে নিশ্চয় বুজায়। শৰীৰমদ্যম খলু ধৰ্ম সাধনম, শৰীৰৰ প্ৰথমতে কি কৰিব লাগে, শৰীৰৰ কথাহে চিন্তা কৰিব লাগে, তাৰপিছতে ধৰ্ম সাধনা, নিশ্চয়কৈ শৰীৰৰ কথা ভাবিব লাগে। পুনঃ মানে পুনৰ, অহম পুনঃ বদামি, মই পুনৰ কম বা কওঁ হ'ব। শিৰঃ, শিৰঃ মানে মস্তক, মূৰ। মক্ষিকায়াः শিৰঃ কীদৃশম অস্তি, মক্ষিকা অৰ্থাৎ মৌমাখিৰ শিৰ কেনেকুৱা, কীদৃশম মানে কেনেকুৱা, কেনেধৰণৰ। লোকম, লোকম মানে জগত। সত্যেন লোকম জয়তি, সত্যৰ দ্বাৰা জগত জয় কৰিব পাৰি। এইব, এইব মানে কেৱল বুজায়, সত্যমেৱ জয়তে, সত্যৰেই কেৱল জয় হয়, এনেকুৱা অৰ্থ। সৰ্বদা, সৰ্বদা মানে সদায়, সৰ্বদা সত্যম, সদায় সঁচা কথা ক'বা বা কোৱা উচিত। এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা, শেষৰ প্ৰশ্ন। তলত দিয়াবোৰৰ ক অংশৰ লগত খ অংশ মিলোৱা। আমি শ্লোককেইটা পঢ়িছোৱেই, গতিকে এইটো একেবাৰে সহজ প্ৰশ্ন, মিলাব লাগে। মূঢ়ৈ পাষাণখণ্ডেষু, এইটো কোনটোৰ লগত মিলিব, মূঢ়ৈ পাষাণখণ্ডেষু ৰত্নসংজ্ঞা বিধীয়তে। প্ৰাৰভ্য বিঘ্ন বিহতা, প্ৰাৰভ্য আৰম্ভ কৰি কি কৰে, বিঘ্নিৰ ভয়ত। বিৰমন্তি মধ্যাহা, মাজতে বিৰাম কৰে মধ্যসকলে, আৰম্ভ কৰি বিঘ্নিৰ ভয়ত বিৰাম কৰে। তক্ষকস্য বিষম দন্তম, জিয়াদ ধনুষা এব শাত্ৰৱান, সৰ্বদ্ৰব্যেষু বিদ্যৈব দ্ৰব্যম আহুৰণোত্তমম। গতিকে এইখিনিয়ে হ'ল প্ৰশ্নোত্তৰ। ইয়াতে তোমালোকৰ সুভাষিতৰ ওপৰত টোকা আছে, সেইটো তোমালোকে চাই ল'বা। গতিকে এই পাঠটো ইয়াতে শেষ হৈছে। ইয়াৰ পিছত আমি দ্বিতীয় পাঠটো মই আকৌ তোমালোকক দিম।